Hello friends, সকলে কেনে আছে? আশা কৰিছো সকলে ভালে আছে। ময়ো ভালে আছো। আজি মই ৰাতিপুৱাৰ পৰা ভিডিঅ' আৰম্ভ কৰিছো। তো চাই কাৰ ভাল লাগিছে কমেন্ট কৰি জনাবচোন। কেৰাহীখন বহাই দিলে এতিয়া এইটো পানী শুকোৱাৰ পিছত এতিয়া তেলখিনি দি দিব। এইটো তেল দি দিছে মায়ে। মই মোবাইলটো ধৰি আছিলোঁ। হাতে দিব নোৱাৰি নহয়। তেলখিনি গৰম হৈ যোৱাৰ পিছত এতিয়া পিঁয়াজখিনি মই দি দিলোঁ। পিঁয়াজখিনি ভাজা হৈ যোৱাৰ পিছত এতিয়া হালধি গুড়ি আৰু জলকীয়া গুড়িখিনি মই দি দিছোঁ। এতিয়া এইখিনি মিক্স কৰাৰ পিছত এতিয়া মিক্স কৰি পেলাই তাৰ পিছত অলপ পানী দি মই দি দিয়াৰ পিছত এইটো অলপ কচুৱা হ'ব। কচুৱা হৈ যোৱাৰ পিছত মাছখিনি দি দিম। মাছখিনি মই দি দিলোঁ। এতিয়া মাছখিনি কচুৱা হৈ যোৱাৰ পিছত এতিয়া আলু বিলাহী এটা জোল ৰান্ধিব। আলু বিলাহীখিনি দি দিছে মায়ে। আলু বিলাহী আৰু মাছখিনি মিহলাই তাৰ পিছত অলপ পানীখিনি দি দিব। মায়ে অলপ মোক সহায় কৰিছে। পানীখিনি মই দি দিছোঁ। এতিয়া ইয়াৰ কাৰণে এইটো তৰকাৰী ৰান্ধিছে। এতিয়া উতলি উঠিলে আৰু মই হৈ যোৱাৰ পিছত ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ। এইটো চিকেন ৰাতিৰ কাৰণে ৰান্ধিম। সকলোৱে ভিডিঅ'টো চাই থাকক। মায়ে মোক চিকেনখিনি কাটি দিছে।
মায়ে মোক এইখিনি ধুই দিছে দেখিছেনে চিকেনখিনি মোক ধুই দিছে চিকেনখিনি ধোৱা হৈ গ'ল এতিয়া মই এই হালধি গুড়ি ধনিয়া জিৰা গুড়ি আৰু জলকীয়া গুড়িখিনি দি দিম সকলোৱে চাই থাকক ভিডিঅ'টো এতিয়া নিমখখিনি দি দিলে মায়ে অলপ দি দিছে মোক অলপ সহায় কৰিছে আৰু এতিয়া পিঁয়াজ ৰহুন এইখিনি মোক অলপ দি দিছে আৰু এতিয়া মায়ে মোক অলপ মুঠি দিব মায়ে মুঠি দিছে এতিয়া দেখিছেনে কেনেকৈ মুঠিছে মুঠা হৈ গ'ল এতিয়া আধা ঘণ্টা সময় এইখিনি ঘূৰি থৈ দিম আৰু এতিয়া চৌকাখন জ্বলাই ল'লোঁ আৰু এতিয়া কেৰাহীখন বহাই দিম বহাই দিয়াৰ পিছত তাৰ চয়াবিন তেলখিনি মই দি দিম তেলখিনি মই দি দিলোঁ এতিয়া পিঁয়াজ আৰু ৰহুন আকৌ দি দিছোঁ দি পেলাই এতিয়া লাৰি দিম লাৰি দিয়াৰ পিছত অলপ ভাজা হ'ব ভাজা হৈ যোৱাৰ পিছত চিকেনখিনি ভাজা হ'ব ভাজা হৈ যোৱাৰ পিছত বেছিকৈ ভাজা হ'ব কিয়নো এইটো ব্ৰইলাৰ চিকেন সেইকাৰণে ভাজা হৈ যোৱাৰ পিছত পানীখিনি দি দিব দি দিয়াৰ পিছত অলপ টমেটো দি দিব এতিয়া সকলোৱে চাই থাকক তেজপাতখন দি দিলে দেখিছেনে কেনেকৈ ৰান্ধি আছে সকলোৱে চাই থাকক চিকেনখিনি হৈ গ'ল এতিয়া উঠাই পেলাব আৰু এতিয়া দেখিছেনে এইটো দেখিছেনে এতিয়া কেনেকুৱা লোভনীয় হৈছে এইটো সকলোৱে বনাই চাবচোন দেউতাকে এই বেঙেনা পুলি লগাব এতিয়া সকলোৱে কেনেকৈ লগাই আছে সকলোৱে চাই থাককচোন কেনেকৈ লগাই আছে আগতে ময়ো লগাই আছিলোঁ কিন্তু মই শ্বেয়াৰ কৰিব নোৱাৰিলোঁ হাতত মাটি আছিলে বালি ভৰি আছিলে মোবাইলটো লেতেৰা হৈ যাবৰ কাৰণে মই মোবাইলটো অন কৰা নাই ময়ো পাহৰি থাকিলোঁ ভিডিঅ' কৰিবলৈ সেইকাৰণে
বেঙেনাৰ গুটি পেলাইছে, এইখিনি দেখিছেনে হৈছে। এতিয়া এইখিনি শাৰী পাতি লগাই দিব। ইটো লগাইছে আৰু লগাব, ময়ো লগাম। আজি ইমান গৰম আৰু থাকিব নোৱাৰি, ইমান গৰম মানে কি ক'ম, এনেকুৱা গৰম, ইমান ৰ'দ উঠিছে দেখিছেনে। এয়া কি ৰ'দ, মই যাবই নোৱাৰোঁ। বাদিকৰ পৰা ৰুমত গৈ আছিলোঁ, এতিয়া দেখিছেনে ইমান ৰ'দত চাবই নোৱাৰি, ইমান ৰ'দ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। বাই বাই।